हेलो फ्रेंड्स আজি নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কি হ'ল মানে ধান চান কাটি হৈ গ'লতো, সেইটো কাৰণে আজি ভাবিছোঁ ধানটো মাৰি দিওঁ আৰু ন ভাতটো খাব লাগিব। সেইটো কাৰণে ভাবিছোঁ আজি মানে ট্ৰেক্টৰখন আহিছে, ট্ৰেক্টৰখনে আজি মানে ধানটো মাৰি দিওঁ। সেইবুলি আপোনালোকক ভিডিঅ'টো দেখাবৰ কাৰণে আপোনালোকক মানে আহিছোঁ। সেইটো কাৰণে আপোনালোক চাই থাকক। কিমান ডাঙৰ ডাঙৰ নিগনি ওলাইছে চাওকচোন। ইমান ডাঙৰ ডাঙৰ নিগনি ওলাইছে চাওক। এইটো মৰি গ'ল। চাওক কিমান ডাঙৰ ডাঙৰ নিগনি, পোৱালি পোৱালি নিগনি। এইফালে চাওক কিমান পোৱালি। কামুৰিব নাযাব বাৰু। এইফালে চাওক কিমান ধুনীয়া ধুনীয়া পোৱালি ল'লে, নিগনি পোৱালি ধানৰ মাজত। এতিয়া এইকেইটা নামাৰোঁ, এতিয়া ধান ইয়াত অকণমান জংঘল জেগাত চাই এৰি দিমগৈ। এইফালে চাওক কিমান ধুনীয়াকৈ এৰি দিলোঁ, এটা দুটা তিনিটা পোৱালি। তাৰপিছত এইফালে এটা আছে, তাৰপিছত চাৰিটা। এতিয়া ভাত পানী খাই মেলি হৈ গ'ল মোৰ। এতিয়া সেইফালে ধান মাৰিবলৈ আপোনাক দেখাই আছোঁ, চাই থাকক। এইফালে আমাৰ ধান ৰেডি হৈ গ'ল। আৰু এইখন পাৱাৰ টিলাৰ, এইখনে মাৰিম আমি। এই ভাত পানী খাই মেলি ড্ৰাইভাৰটো পাই গ'লোঁ। এতিয়া আহিছে, ই ধান মাৰিব। এতিয়া ই আমাৰ ট্ৰেক্টৰখনে মাৰিব। এতিয়া ধান মাৰিব, আপোনালোকে চাই থাকক। আমাৰ ড্ৰাইভাৰ ধান মাৰিব ষ্টাৰ্ট দিছে আৰু। অঁ ভালকৈ মাৰিবি দেই। আমাৰ ধান মাৰি হৈ গ'ল। এতিয়া বৰ্তমান আৰু আধা আধি আছে। এতিয়া ট্ৰেক্টৰখনত তেল নাই বুলি কৈছে, অকণমান তেল আনিব বোলে। এতিয়া আহি পোৱাই নাই তেলটো। আমাৰ আৰু ফাইনেলি হৈছে আৰু অলপ মাৰিব, আৰু অলপ ঘূৰাই দিলে হৈ যাব। আৰু এইফালে আমাৰ সৰু ছোৱালীটো আজি টাউন গৈছিলে, তাৰ মাকো গৈছিলে। তাৰ আজি ছেকেণ্ড বেজি আছিলে, কুকুৰে কামোৰা। তাৰপৰা এইফালে আজি খাবলৈ কি আনিলে চাওক, এই বৰটেঙা আনিছে। এতিয়া বৰটেঙা চিলাব, বৰটেঙা খাম আজি। এতিয়া বৰটেঙা চেলিয়াই আছে। তাৰপৰা খাবৰ কাৰণে চানা আনিলে, চানা দেখিছে মৰমত। এইফালে অলৰেডি ট্ৰেক্টৰ কাম হৈ গ'ল। এতিয়া আমি জোকাৰিব লাগিব এইটো। আৰু এইফালে বৰটেঙা ৰেডি হৈ গ'ল।
এয়া চাওক বৰটেঙাও ৰেডি হৈ আছে আৰু খাবৰ কাৰণে মানুহ কেইবাটাও গোট খাই গ'ল। এয়া মাকে জেগে খাই আছে। ধুনীয়া হৈছে ন খাব, ধুনীয়া হৈছে। মই কাঁহীত দিলে এনেকুৱা যদি পকা ৰ'দত যদি মানে কষ্ট কাম কৰি মানে টেঙা সোৱাদটোৱে বেলেগ হৈ যায়। টেঙা খাই ভাল লাগি গ'ল। এইফালে মাইকী মানুহ জোকাৰি আছে, খেৰ জোকাৰি আছে। কামৰ ষ্টাৰ্ট হৈ গ'ল, মই জোকাৰিব লাগিব এতিয়া, নহ'লে দেৰি হৈ যাবগৈ এতিয়া। এইফালে আমাৰ ধান চান মাৰি হৈ গ'ল, দেখিছে। এনেই ধান চান মৰা হৈ গ'ল। এতিয়া ভিডিঅ'টো ইয়াৰ পৰা সামৰিছোঁ আৰু ভালকৈ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।